Hello everyone, আপোনালোকৰ মাজলৈ লৈ আহিছো বিটৰুটৰ পুৰি এটা খুব ধুনীয়া হেলদি ৰেচিপি খাবলৈও টেষ্টি বনাবলৈও একেবাৰে সহজ আৰু সৰু ল'ৰা-ছোৱালীয়ে বিট নাখায় তো আপোনালোকে তেতিয়া এনেকৈ বিটৰ লুচি বনাই দিব পাৰে তেতিয়া তেহেঁতি ধুনীয়াকৈ খায় আৰু আশা কৰোঁ ভিডিঅ'টো আজি চাই ভাল পাব আৰু ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন কেনেকৈ বনালোঁ চাই লওঁ প্ৰথমতে আমাক লাগিব বিট লৈছোঁ মই এটা এয়া বাকলি গুচাই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু এটা চচপেনত বিটখিনি বইল কৰিম এয়া পানী দি লৈছোঁ এতিয়া অলপ সময়ৰ কাৰণে বইল কৰি ল'ম এয়া বইল কৰি হোৱাৰ পিছত মই এইখিনি চেকি লৈছোঁ এটা ফুটা খৰাহিত পানীখিনি এয়া পেলাই দিব নালাগে পানীখিনি আমি আটা মাৰোঁতে ব্যৱহাৰ কৰিব পাৰিম এতিয়া বিটখিনি পিচি ল'ম আৰু ভালদৰে পিচিব যাতে গোটাগুটি হৈ নাথাকে একদম মিহি কৰি পিচিব লাগিব তেতিয়াহে আমাৰ ৰুটিখন ভাল হ'ব এয়া দেখিছেনে একদম মিহি কৰি পিচিছোঁ মই আৰু ইয়াতে লৈছোঁ মই 2 কাপ আটা আৰু ইয়াতে দিছোঁ 2 চামুচ ৰিফাইন তেল তাৰ পাছতে দিব নিমখ আৰু এইখিনি শুকানে সানি ল'ব লাগিব এয়া মোৰ সানি লোৱা হৈ গ'ল এতিয়া যিখিনি আমি বিটৰ পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি ইয়াত দি পেলাই অলপকৈ দি সানি ল'ব লাগিব এয়া মই প্ৰথমতে সৰহকৈ নাই দিয়া 3 চামুচ মান দি লৈছোঁ এতিয়া এইখিনি সানি ল'ম এয়া মোৰ আটাখিনি মঠা হৈ গ'ল ইয়াতে দিছোঁ 1 চামুচ মানৰ সমান ৰিফাইন তেল আৰু গোটেই ডৌটোত সানি দিছোঁ তেতিয়া শুকাই নাযায় ডৌটো এতিয়া 10 মিনিট মানৰ কাৰণে ঢাকি ৰাখি দিম আৰু আটাটো অকমান টানকৈ মঠিব এয়া দেখিছে মই অলপ টানকৈ মঠিছোঁ আটাটো এয়া প্ৰায় 10 মিনিট মানৰ পাছত এতিয়া 3-4 মিনিট মানৰ কাৰণে আকৌ এবাৰ ভালকৈ মঠি ল'ম আটাটো যিমানেই ভালকৈ মঠা হয় আমাৰ লুচিখন খাবলৈ সিমানেই ভাল হয় কোমল হয় এতিয়া লুচিৰ কাৰণে আমি সৰু সৰু লাডু বনাব লাগিব এয়া মই ইমানটো সাইজতে বনাই লৈছোঁ আৰু বাকি থকাখিনি আমি ফ্ৰিজত থৈ দিম পিছত বনাই খাব পাৰিম আৰু ৰংটো দেখিছেনে কিমান ধুনীয়া হৈছে এতিয়া লুচিখন বেলি ল'ম লুচিখন বেলিবলৈ যদি দিগদাৰ পায় অকমান তেল বা আটা সানি ল'ব মোৰ একো সানিবলগীয়া হোৱা নাই মই আটাটো একদম পাৰফেক্টকৈ মঠিছোঁ টানকৈ মঠিছোঁ এয়া দেখিছেনে ধুনীয়াকৈ বেলি লৈছোঁ ৰুটিখন বেছি ডাঠু কৰা নাই বেছি পাতলো কৰা নাই মাজতে ৰাখিছোঁ তেতিয়া ধুনীয়াকৈ ফুলিব এয়া মই আটাইকেইখন লুচি বেলি ল'লোঁ আৰু এতিয়া তেলখিনি গৰম হৈছে নে চাইছোঁ এয়া তেলখিনি গৰম হ'লত এখন লুচি ভাজি যাম আৰু লুচি ভাজিবৰ কাৰণে আমাক একেবাৰে গৰম তেলৰ দৰকাৰ হয় ঠাণ্ডা তেলত লুচিখন দিলে ভালকৈ নুফুলিব গৰম হ'ব লাগিব কিন্তু একেবাৰে ধোঁৱা ওলাই থকা গৰম হ'ব নালাগিব এয়া দেখিছেনে আৰু দেখিছেনে কালাৰটো একেই আছে এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে এয়া দেখিছেনে কালাৰটো একদম চেঞ্জ হোৱা নাই আৰু ইমান ধুনীয়াকৈ ফুলিছে লুচিকেইখন এয়া আমাৰ গৰম গৰম বিটৰ পুৰি ৰেডি হৈ গ'ল আপোনালোকে এবাৰ বনাই চাব যিসকলে বিট খাই বেয়া পায় এনেকৈ পুৰি চুৰি বনাই খাই চাব নিশ্চয় ভাল পাব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে লগ পাম আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ